নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চনম আৰু আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ভালে কুশলে থাকক সকলো বন্ধুসকল। আজি হৈছে দেওবাৰ 25 ডিচেম্বৰ 2022 চন আৰু আজি মানে মই ঘৰৰ পৰা ডিমৰ ফালে এনেই ওলাই আহিছোঁ। গতিকে ব'লক দিনটোৰ অভিজ্ঞতাটো কেনেকুৱা ধৰণৰ হয় আপোনালোকৰ লগতে শ্বেয়াৰ। তো বন্ধুসকল সম্পূৰ্ণ ফুলকৈ ভৰাই ল'ম ভাবিছোঁ, কিয়নো এতিয়া জানুৱাৰী আহি আছে যে, গতিকে ক'ৰবালৈ যাবলগীয়া হ'বও পাৰে। তো অ'কে কৈছে একো নাই আপোনাক নাই দেখা আৰু। তো এতিয়া কিমান আছে 900 মানত ৰখাই দিব, 900 মানত। বহুত হাতী নিচিনা তেল পানী, হাতীয়ে যি ধৰণে পানী খায় তেনেকৈ খায় মানে এখনে। 900 ৰখাই দিব, 900। তো এতিয়া সম্পূৰ্ণ নহ'লে অকণমান আৰু ধৰিলে হয়, অকণমান মানে আৰু কমচে কম 2 লিটাৰ ধৰিলে হয়। তো বন্ধুসকল চাওক ইয়াত কিমানলৈকে উঠিছে। এতিয়াও এই ওপৰ দুঘাট এতিয়াও উঠা নাই। তো বহুত বেছি খায়, জোখতকৈ অধিক খায় তেল। দাদা এইটো স্কেন কৰি দিওঁ নি? হ'ব। দেখিছে বন্ধুসকল 900। কিন্তু কি হৈছে নেটটো কেলৈ চলাবে? তো বন্ধুসকল পেট্ৰল ভৰালোঁ। পেট্ৰল পাম্পতে মানে লগৰ এটাক লগ পালোঁ দেই। মানে মই আজি ব্লেজাৰ এটা পিন্ধি আহিছোঁ আৰু তলত হোৱাইট চাৰ্ট এটা আছে। ইমান মানে মোক লৈ আছে সিহঁতি, চাৰ আমুক তামুক কিবা কিবিকৈ মানে লগৰবিলাকে কি বৰ বেলেগকৈ কামোৰটো মাৰি থাকে মানে। ব্লেজাৰ এটা আপুনি পিন্ধিব নোৱাৰে, আপুনি ভাল হুডি এটাও পিন্ধিব নোৱাৰে, ভাল জেকেট এটাও পিন্ধিব নোৱাৰে। মানে এনেকুৱাকৈ মানে বেয়াকৈ নকয়, কিন্তু লৈ থাকে মানে এই লৈ থকা বুলি কয় যে, লৈ থাকে মানে বৰ বেয়াকৈ লৈ থাকে। মোকো মানে সিহঁতি লৈয়ে থাকে, যেতিয়া কিবা এটা নতুন বস্তু পিন্ধিলোঁ বুলি ক'লে ল'বই আৰু এইফালে। প্ৰত্যেকৰ লগৰবিলাকে তেনেকুৱাই মানে আৰু। তো এইডোখৰ হৈছে 9-7 পোৱাগৈ নাই, অকণমান আগলৈ গৈ সেইডোখৰ কয় 9-7। কামটো কৰি যাব লাগে মুঠতে, বেলেগে কি কয় কি নকয় সেইবিলাক ভাবি থাকিলে আৰু জীৱনত আপুনি একো ধৰিব নোৱাৰে। আৰু মানুহৰ কামেই হৈছে সেইটো। আপুনি যেতিয়া ভাল কাম এটা কৰিব আপোনাক মানে ইমানেই ট্ৰল কৰিব। মোক মানে সিমান এটা ট্ৰল নকৰে, কাৰণ মই বেলেগ কণ্টেণ্ট নবনাওঁ ন, মই বনাওঁ আপোনাৰ এডুকেশ্যনেল কণ্টেণ্ট। গতিকে মই ট্ৰলটো সিমান নাখাওঁ। তথাপিও মানে ঘৰৰ কিনাৰৰ মানুহখিনি, আমাৰ ফেমিলিৰ মানুহখিনি প্ৰথম মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মোক ইমানেই ট্ৰল কৰিছিলে, ইমানেই মানে কথা শুনাইছিলে। এটা সময়ততো মই এইবিলাক চব এৰি দিম বুলিয়ে ভাবিছিলোঁ, কিন্তু সেই সময়কণত মই ৰাতি থাকিলোঁ। গতিকে আজি এডোখৰ পাইছোঁহি। 2,50,000 মানুহে মোক ছাবস্ক্ৰাইব কৰি ৰখাইছে ইউটিউবত, বিভিন্ন চেনেলত। তো সেইটো কাৰণে ধন্যবাদ আপোনালোকক, আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ ভালপোৱা সকলোৰ কাৰণে ধন্যবাদ। আৰু আশা কৰিম আৰু মই বিচাৰিম যে আপোনালোকে মোক আগলৈ এনেকুৱা ধৰণে ছাপোৰ্ট কৰি যাওক। আৰু মই যিমান পাৰোঁ আপোনালোকক ভাল কণ্টেণ্ট দিবৰ কাৰণে, যিবিলাক কণ্টেণ্টৰ পৰা নেকি আপুনি কিবা এটা শিকে, যিবিলাক কণ্টেণ্টৰ পৰা নেকি আপুনি কিবা এটা ভেলু পায়, মই তেনেকুৱা ভিডিঅ' তেনেকুৱা কণ্টেণ্ট বনাবৰ কাৰণে চেষ্টা কৰি আহিছোঁ আগৰ পৰা আৰু আগলৈও কৰি যাম। গতিকে আপোনালোকে সহায় সহযোগিতা আগবঢ়াব। বন্ধু বান্ধৱীসকল এইডোখৰক কয় আপোনাৰ শুকান পুখুৰী। মই এতিয়া যিডোখৰ পাইছোঁ সেইডোখৰ শুকান পুখুৰী। আৰু এইডোখৰতে আৰু এটা পেট্ৰল পাম্প আছে, মোৰ লেফ্ট ছাইডে চাওক সেইটো। আৰু এতিয়া এইকেইদিনা মানে ঘৰৰ পৰা ওলাই যাবলৈ ভয়ে হৈছে, কিয়নো য'তে ত'তে চেকিং বঢ়াই দিছে। এইডোখৰতে বহি আছে নেকি চেকিং? নাই একেদৰে হওক, একো নাই। মইতো বেলেগ ল'ৰাবিলাকৰ নিচিনা RPM দি অভদ্ৰামী কৰিতো নচলাওঁ। একদম জেনুইন মানে ইমানেই স্পীড আৰু ফুল স্পীড ইমানেই দিম আৰু মই। কেতিয়াবা অকণমান স্পীড যাওঁ আৰু 70-80, বাট মানে বৰ বেছি নোৱাৰাতহে যাওঁ সিমান স্পীডত। বাকী ইমান স্পীডত মই গাড়ী নচলাওঁ মানে কি, য'লৈ গৈ আছোঁ সেইডোখৰ ঠাই এনেও পামগৈ। গতিকে ইমান স্পীডত আৰু এনেকৈ RPM ফুটাই এনেকৈ ফুইলি মাৰি ষ্টাণ্ট নে কিবা কৰি যে 5 চকা দাঙে, বাৰ্ণাৰ মাৰি সেইবিলাক কৰিনো কেলেনো এনেই বাইকখনক কষ্ট দিওঁ। প্লাছ মানুহবিলাকে বেয়া পায় ন। এতিয়া মই যদি চাইলেঞ্চাৰডাল খুলি পিনে ভৰাই যাওঁ ৰাস্তাটো, গোটেই মানুহে যদি কাৰোবাৰ হয়তো হাৰ্টৰ প্ৰব্লেম থাকিব পাৰে। মোৰ নিজৰে হাৰ্টৰ প্ৰব্লেম আছে, মানে নাৰ্ভাৰ প্ৰব্লেম, চৰি। মানে কোনোবাই যদি মোক দুখ দি দিয়ে ন, মই মানে নাৰ্ভাছ হৈ যাওঁ, মানে কঁপনি আহি যায় মোৰ। মানে ইভাগে নহয়, বাকী চব ঠিক আছে, কিন্তু সেই ইছ্যুটো আছে মোৰ। আপুনি যদি মোক বহুত দুখ লগাকৈ কিবা এটা কৈ দিয়ে, মানে মই সেইটো এৰোঁ বুলিও এৰিব নোৱাৰোঁ। আপুনি খঙত কওক একো নাই, কিন্তু আপুনি যদি মোক দুখ দি দিয়ে অন্তৰত, তো সেই বস্তুটো মানে মই নোৱাৰোঁ মানে কণ্ট্ৰল কৰিব। তো কিছুমান তেনেকুৱা পেচেণ্টো থাকে। গতিকে মই যদি বহুত স্পীডত ভৰাই বাইকখন চলাই যাওঁ,
সেই মানুহজনৰ হয়তো প্ৰব্লেম হ'ব আৰু পাব্লিক শুই থাকে ৰাতি মই যদি ভয় যাওঁ RPM ফুটাই ৰাস্তাটোত মানুহবিলাকৰ ডিষ্টাৰ্ব হয় মানে নিজৰ অধিকাৰ উপভোগ কৰোঁতে এইটো চাব লাগে আমি যে বেলেগৰ অধিকাৰ কিবা খৰ্ব হৈছে নেকি বেলেগৰ অধিকাৰটো নাইকিয়া হৈছে নেকি তেখেতৰ লাইফত আমি কিবা ইম্পেক্ট পেলাইছোঁ নেকি মানে পেলাব লাগে কিন্তু ভাল ক্ষেত্ৰবিলাকত পেলাব লাগে যিধৰণে আপুনি যদি কিবা এটা কথা জানে সেইখিনি কথা বেলেগৰ লগত শ্বেয়াৰ কৰক তেতিয়া সেই ব্যক্তিজন আপোনাৰ কথাৰ পৰা উপকৃত হ'ব আৰু তেখেতেও আপোনাক যদি কিবা এটা কথা কয় তেতিয়া আপুনিও উপকৃত হ'ল গতিকে মই মানে তেনেকুৱা ধৰণে ভাবোঁ বন্ধুসকল আপোনালোকে কেনেকুৱা ধৰণে ভাবে আই ডোণ্ট ন' মানে মই নিজৰ জীৱনত চলিবৰ কাৰণে মানে কিছুমান প্ৰিন্সিপালছ বনাই লৈছোঁ যে মই এইটো কৰিম এইটো নকৰোঁ সেই সেনেকুৱা ধৰণে মানে কিছুমান নৰ্মছ এণ্ড ভেলু বনাই লৈছোঁ মানে বন্ধুসকল আগতে মই মানুহটো এনেকুৱা নাছিলোঁ কিন্তু মই মানে হেৰি হোৱাৰ পিছত কি বুলি কয় আপোনাৰ মোৰ যেতিয়া নেকি মই BA পঢ়িবলৈ আৰম্ভ কৰিলোঁ পলিটিকেল চায়েন্সত যেতিয়া নেকি ফিলচফিবিলাক পঢ়িবলৈ পালোঁ আৰু তাৰ পাছৰ পৰা আৰু মোৰ জীৱন এনেকৈ মানে বাট বদলগীয়া জজবাত বদলগীয়া বুলি কথা এষাৰ আছে যে তো মোৰ লাইফটো তেনেকুৱা ধৰণে চেঞ্জ হৈ থাকিলে গতিকে মানুহক পঢ়া শুনাটো লাগে সেইকাৰণে দেই মই নিজৰ ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ আৰু আপোনালোক যদি কোনোবা ভাইটি ভণ্টিয়ে মোৰ ভিডিঅ'টো চাই আছা তেনেহ'লে এইটো কথা মনত ৰাখিবা যে জ্ঞানেই সৰ্বোচ্চ মই নিজকে জ্ঞানী বুলি কোৱা নাই কিন্তু আপোনালোকে পঢ়িলে মেলিলে গম পাব জ্ঞানেই সৰ্বোচ্চ আপোনাৰ ওচৰত যদি নলেজ থাকে যদি জ্ঞান থাকে আপোনালোকে পৃথিৱীত যিকোনো বস্তু এচিভ কৰিব পাৰিব গতিকে পঢ়া শুনা কৰিব লাগে আৰু মানে পঢ়া বয়সটো মানে পঢ়ি ল'ব লাগে নহ'লে পিছত গৈ পিনে মানে অলপ মানে পস্তুৱা ফিল এটা হয় মানে মই এতিয়া আগতে মই ক্লাছ 9-10ত বৰ ফটোৱামি কৰি থাকিছিলোঁ কিন্তু এতিয়া চাওকচোন মই সেই তেতিয়াৰ ফলটো মই এতিয়া পাই গৈছোঁ যে ইমান ফটোৱামি কৰিলোঁ এতিয়া কি হ'লগৈ এট দ্য এণ্ড মানে মই তেতিয়া যদি আৰু অলপ ভালকৈ পঢ়িলোঁ হয় তেতিয়া হয়তো আজি মই বেলেগ এটা পজিশ্যনত পালোঁগৈ হয় বেলেগ কিবা এটা হ'লোগৈ হয় কিন্তু কি কৰিব আৰু নপঢ়িলোঁ যে ভাল ধৰণে সেইকাৰণে এতিয়া চাওক জীৱন ধপাত বন্ধু বান্ধৱীসকল কথাবিলাক এনেকুৱা ধৰণৰ হয় তো বন্ধুসকল মই আহি পাইছোঁহি ডিমৌ এইখনেই হৈছে আমাৰ ডিমৌলৈ এণ্টাৰ কৰা দলং মানে আমাৰ নিতা ছাইডৰ পৰা আহিলে আৰু নিতা ছাইডৰ পৰা আহিলে আপোনালোকে এইপিনেদি এনেকুৱা ধৰণে যাব লাগিব এইখন হৈছে ডিমৌ আৰু মানে আজি মানে মোৰ ইয়াতে ইণ্টাৰভিউটো আছে মানে গতিকে ইণ্টাৰভিউ মই দিব লাগিব যে গতিকে অলপ মানে আজি মানে ড্ৰেছটো ফৰ্মেল কৰি আহিছোঁ মানে অলপ ফৰ্মেলত আহিছোঁ এইকেইদিনা বাইক চাইক চলাবলৈ বহুত বেছি বেয়া হৈ আছে বাইক বুলিয়ে নহয় আৰু আপোনাৰ বাহিৰলৈ মানে আপুনি 4-চকীয়া গাড়ী লৈ গ'লেও এতিয়া জানুৱাৰী পাইছে 21 ডিচেম্বৰ পাইছে 31 পাইছেহি গোটেই মানুহে মদ চদ খাই গাড়ী চলাব এক্সিডেণ্ট হ'ব তো এইটো আই ডোণ্ট থিংক কি এইটো এটা ৰাইট টাইম বাট তথাপিও মই ওলাই আহিলোঁ আৰু আজি কিন্তু আজি পূৰা ওলাই নাহোঁ এনেকৈ টাউনৰ ফালে কিয়নো আহিলেই মানে কেতিয়া ক'ত কি ধৰণে বেজি কৰিব নাপাত্তা গতিকে পৰাপক্ষত এই দিনকেইটা আমি অলপ ভাল ধৰণে থকা উচিত আপোনালোককো কৈছোঁ যে ড্ৰিংক এণ্ড ড্ৰাইভ নকৰিব ড্ৰিংকছ কৰি পিনে ড্ৰিংকছ চবেই কৰিব পাৰে আপুনি আপোনাৰ সেইটো অধিকাৰ কিন্তু ড্ৰিংক কৰি পিনে ড্ৰাইভ নকৰিব বাইছত যদি আপোনাৰ কিবা এটা হৈ যায় ভগৱানে নকৰক কিন্তু যদি হৈ যায় ড্ৰিংক কৰিলেতো অবিয়াছলি আমাৰ চেন্সবিলাকে কাম নকৰে আমি মানে মানুহবিলাক বেছি এগ্ৰেছিভ হৈ থাকোঁ ৰাইট গতিকে আপুনি যদি ড্ৰিংক এণ্ড ড্ৰাইভ কৰে তেতিয়া আপোনাৰ যদি বাইচান্স কিবা এটা হৈ যায় বন্ধুসকল আপোনাৰ ফেমিলিটো আছে আপোনাৰ মা দেউতাৰ আছে আপোনাৰ ভাই ভনী আপোনাৰ দাদা বাইদেউ তেওঁলোকে মানে কষ্ট পাব ন আৰু মানুহক মানে কোনো এজন মানুহক মানে পাহৰি যোৱাটো সহজ হয় আপুনি এজন মানুহক ঘপককৈ পাহৰি যাব পাৰিব কিন্তু সেই মানুহজনৰ মৰম ভাল পোৱা সেই চেনেহ আদৰ সন্মান এইবিলাকক মানে আপুনি পাহৰিব নোৱাৰে বন্ধুসকল গতিকে এইবিলাক কথা আমি অলৱেজ মনত ৰখাব লাগে আৰু চেষ্টা কৰিব লাগে এইবিলাকক মানি চলিবৰ কাৰণে বন্ধুসকল আজি হৈছে দেওবাৰ ছানডে আৰু ছানডে কি হয় মানে আমাৰ ইয়াতে ৰাজমাই বুলি কোৱা এডোখৰ ঠাই আছে অকণমান এই ডিমৰ পৰা অকণমান আগলৈ গৈ আৰু তাত মানে ডাঙৰ বজাৰ এখন বহে আৰু সেই বজাৰ আৰম্ভণি ইয়াৰ পৰাই ইয়াত আপুনি বিভিন্ন ধৰণৰ শাক পাচলি কেঁচা ফল মূল সকলোবিলাক পাব তো বন্ধুসকল মই আহি পালোহি আছাম ধাবা আপোনালোকে জানে আৰু মই যদি ওলাই আহোঁ আহি পিনে ভাতটো ইয়াতে খাওঁ আৰু ভাতটো খাই লওঁ খাই পিনে আছে মোৰ ইণ্টাৰভিউ
ইণ্টাৰভিউ মানে আপোনালোকে কি ভাবি আছে বাৰু যে মই ইণ্টাৰভিউ ল'ম নে মোক ল'ব ইণ্টাৰভিউ মানে মই ইণ্টাৰভিউ দিবলৈহে যাওঁ মানে তাৰমানে তো বন্ধুসকল ইয়ালৈ যদি আপোনালোকে আহে তেনেহ'লে বহুত ভাল ভাল বস্তু দুটামান পাব মই বাৰু ইয়াত মাটন লৈছোঁ হাফ প্লেট তাৰপিছত ইয়াৰ শুদ্ধ অসমীয়া থালি ইয়াত আপুনি দাদা কৈ যাওকচোন কি কি দিছে এইটো খৰিচা এফালৰ পৰা কৈ যাওকচোন এইখিনি এইটো কি বস্তু এইটো কলডিল এইটো আলু পিটিকা এইটো গৰৈ মাছৰ পিটিকা এইটো বেঙেনা এইটো চাটনি এইটো বেলফৰি এইটো বুটৰ চাটনি এইটো দাইল তাৰপৰা এইটো মাটিমাহ ৰাজমাহ আছে অ'কে আৰু এইটো কি এইটো কবি ভাজি এইটো কবিয়ে ভাজি এইটো আলু তাৰপৰা এইটো হৈছে পানী টেঙা এইটো পাপৰ মানে বন্ধু বান্ধৱীসকল এই খানাটো হৈছে সম্পূৰ্ণ থলুৱা অসমীয়া খানা আমাৰ অসমীয়া মানুহবিলাকে আগতে মানে এনেকৈ খাইছিলে গতিকে ইয়ালৈ যদি আপোনালোকে আহে মানে এই ফিল্ডটো পাব আৰু থলুৱা অসমীয়া খানাৰ ফিল্ডটো এইটো চাওক আৰু এটা বস্তু আহিছে শুকান মাছ এইটো কমকৈ দিব প্ৰত্যেকটোৱে বস্তু দিব অলপ অলপ মই কিন্তু থাকি যায় গৈছে খাবলৈ বন্ধুসকল ভাত পানী খাই হ'ল এতিয়া সময় হৈছে 12:51 ভাত পানী খালোঁ ইণ্টাৰভিউটো মোৰ ইডোখৰতে আছিলে এতিয়া ইণ্টাৰভিউটো দিওঁগৈ আৰু ইণ্টাৰভিউটো দি পিনে ডাইৰেক্টলি ঘৰ যাওঁ আৰু যিহেতু বতৰটো আজি বৰ গোমা গতিকে বতৰো নহয় চোন গোমা ভাল পোৱা কিয় কৰা আধৰুৱা জুবিন দা মেইন আপোনালোকে নিশ্চয় শুনিছে গানটো আইনা ভঙা দি ভাঙিছ হিয়াখনি আইনা ভঙা দি ভাঙিছ হিয়াখনি বন্ধু বান্ধৱীসকল ভাল ধৰণে হ'ল ইণ্টাৰভিউটো ভাল ধৰণে দিছোঁ সেই মানে আমাৰ যিটো এপ্লিকেশ্যনটোৰ ওপৰত মানে পেজ এটাত ইণ্টাৰভিউ এটা দিছোঁ মানে প্ৰমোশ্যন বুলিয়ে ক'ব পাৰি আপোনালোকে গতিকে ভালে কুশলে গ'ল সেইটো কামটো আৰু এতিয়া মই আহি পালোঁহি নিতাই পুখুৰী আহোঁতে কমলাও লৈ আনিছোঁ এইখিনি চব কমলা খাব লাগে মানুহৰ যিহেতু কমলাটোৰ ভিটামিন চিত বহুত ৰিচ হয় গতিকে ই মানে আমাৰ স্কিনটো হাইড্ৰেট কৰি ৰখাৰ লগতে মানে স্কিনটো ব্ৰাইট কৰি ৰাখে মানে গতিকে সেইকাৰণে ভিটামিন চি যিমান পাৰে সিমান কনজিউম কৰক লেমনাড ইত্যাদিটো পোৱা যায় ভিটামিন চি বাট মানে ভিটামিন চিৰ মেইন যিটো চ'ৰ্চটো আমি কমলা বুলি ক'লে ভুল নহয় আৰু বেলেগো পায় আৰু বিভিন্ন ধৰণৰ ফল মূল সেইবিলাকত ভিটামিন চি কিন্তু ভিটামিন চিৰ লগত ইয়াত বেলেগ বস্তু পোৱা যায় ন বেলেগ ভিটামিন চ' সেইটো কাৰণে মানে মই কমলাটো বেছিকৈ প্ৰিফাৰ কৰোঁ আপেলটো কিন্তু মই ভাল নাপাওঁ হয় এটা আপেলে মানুহক কয় আৰু যে এটা ভাল আপেলে আপোনাক মানে জীৱনত যদি আপুনি 100 দিন জীয়াই থাকিব তেনেহ'লে 100 এদিন বঢ়াই দিয়ে মানে এটা আপেলে এদিন বেছিকৈ বঢ়াই দিয়ে তেনেকুৱা ধৰণে বিভিন্ন ধৰণৰ কথা আছে কিন্তু আপেলটো মানে মই ভাল নাপাওঁ কিয়নো এনে গছৰ পৰা ছিঙি অনা আপেলটো ডাইৰেক্ট আপেল মানে আৰু এইটো আপেলেই হয় কিন্তু এই আপেলটোত কি হয় মানে আপেলটো মানে ৰংটো নাযাবৰ কাৰণে ৰং উঠিবৰ কাৰণে বিভিন্ন ধৰণৰ কেমিকেল ইউজ কৰে প্লাছ মানে আৰু কি কৰে গম পায়নে আপেলটোৰ যিটো বাকলি ন মানে আপেলটোৰ ওপৰডোখৰত এটা লেয়াৰ এড কৰে মানে সেই লেয়াৰটোৰ কাৰণে মানে লেয়াৰলি নাযায় মানে আপেলটো গতিকে বিভিন্ন ধৰণৰ যিটো কেমিকেল ইউজ কৰে ন গতিকে মই এনেই বেয়া পাওঁ সেইটো বস্তু খাই পিনে বাকলিটো গুচাই পিনে খাব পাৰি বাট তথাপিও আপোনাক আপেলৰ বেপাৰীৰ ওচৰত গ'লে আপোনাক কি ক'ব বোলে দাদা এইটো 100 টকা এইটো 130 টকা বিভিন্ন ধৰণৰ ভেৰাইটি পাব আপুনি তাৰ দ্বাৰা আপুনি অনুমান লগাই লওক যে এখন কিমান ডাঙৰ স্কেম চলে এইবিলাকত বন্ধু বান্ধৱীসকল ভাল খবৰ এটা আছিলে মই ভাবোঁ সেইটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ ভাল খবৰটো হৈছে যে আমাৰ যিকেইটা ছ'চিয়েল মিডিয়া হেণ্ডেল আছে স্পটিফাই জিঅ' মিউজিক গানা এপল পডকাষ্টত আছে আৰু আছিলে আপোনাৰ উইক মিউজিক তাৰপৰা আৰু বিভিন্ন ধৰণৰ যিখিনি অডিঅ' পডকাষ্টিং প্লেটফৰ্ম আছে তাত আমি অলৰেডি এভেইলেবল হৈছোঁ আৰু তাত মানে বিভিন্ন ধৰণৰ আছামিজ পডকাষ্ট আপোনালোকে পাব বিভিন্ন ধৰণৰ ইণ্টাৰভিউৰ পৰা আৰম্ভ কৰি সেইবিলাক ইউটিউবতো আহিব তাৰপিছত স্পটিফাইতো যাব গতিকে আশা কৰোঁ আপোনালোকে আদৰি ল'ব আমাক আৰু আমাৰ কামবিলাকত সহায় সহযোগিতা আগবঢ়াব তো একবাৰ আপোনালোকে গৈ পিনে চেক কৰি চাব পাৰে স্পটিফাইত সনম পলাশ বুলি চাৰ্চ কৰি পিনে আৰু সেইটোৱে আপোনালোকক মই আৰু এটা গুড নিউজ দি দিছোঁ যিধৰণে আপুনি কাৰোবাক চাৰ্চ কৰিলে আপুনি কোনোবা বিজনেছমেন এজনক চাৰ্চ কৰিলে নতুবা এনেই আৰু কিবা বেলেগ বলিউডৰ চেলিব্ৰিটি আৰু মানে বিভিন্ন ধৰণৰ যিবিলাক নেকি ষ্টাৰ থাকে ষ্টাৰ মানে নহয় আৰু যি নেকি ছ'চাইটিখনত কিবা এটা কণ্ট্ৰিবিউট কৰে তেখেতক যদি আপুনি ইণ্টাৰনেটত চাৰ্চ কৰে গুগলত যদি ডাইৰেক্ট চাৰ্চ কৰে তেখেতৰ হেৰিয়ত মানে ডাইৰেক্টলি এটা পেজ আহি যায় নহয় একদম ফ্ৰণ্টতে যে এপিয়াৰ হৈ যায় তেখেতৰ নামটো তেখেতৰ এভৰিথিং যিধৰণে আমাৰ ডিম্পু দা ৰাইট ডিম্পু দাক যিধৰণে চাৰ্চ কৰিলে ডিম্পু বৰুৱা গোটেই এভৰিথিং আহি যায় তো ঠিক তেনেকুৱা ধৰণে
আমিও উপলব্ধ হ'লোঁ মানে মোৰো আহে ফটো চটো সৈতে ধুনীয়াকৈ একদম ফ্ৰণ্ট পেজতে ফটো এখনৰ সৈতে গতিকে মনটো ভাল লাগি আছে যোৱাকালি মই এইটো চেক কৰিছিলোঁ যোৱাকালি আহিছে আৰু এইটো মই ক'তো এপ্লাই চেপ্লাই একো কৰা নাই কেনেকৈ আহিলে মানে আই ডোণ্ট ন' হয়তো মানুহে চাৰ্চ কৰি থাকে কাৰণে মানে সেইটো গুগলৰ এলগৰিদমে বনাই পিনে সেইটো দি দিছে নেকি আই থিংক তো কথাটো এনেকুৱা নিচিনা হয় মানে আপুনি মানে যেতিয়া যিকোনো এটা কৰি চাৰ্চ কৰি থাকে ন যিকোনো এটা ক্ৰিয়েশ্যন চাৰ্চ কৰে গুগলত তেতিয়া গুগলৰ এলগৰিদমে মানে সেইটোক লৈ লয় মানে আপোনাৰ মোবাইলত যিটো IP এড্ৰেছ ন সেই এড্ৰেছটোৰ লগত মানে সেইটো লিংক হৈ থাকে মানে আপুনি যি চাৰ্চ কৰে গুগলে গম পাই যায় আৰু সেনেকুৱা ইউজাৰ যিটো ইণ্টাৰেষ্ট সেই ইউজাৰ ইণ্টাৰেষ্টটোৰ ওপৰত বেছ কৰি কেনে মানে আপোনাৰ হেৰি কৰিছে এইবিলাক মানে কি বুলি কয় জানো এইটো গুগলৰ এলগৰিদমে মানে মোকো এনেকুৱা ধৰণে মানে ফ্ৰণ্ট পেজত আনিছে তো তাৰ কাৰণে থেংক ইউ ভেৰি মাছ আপোনালোকে যদি চাৰ্চ নকৰিলে হয় তেনেহ'লে নাহিলেও হয় ধন্যবাদ বহুত বেছি ধন্যবাদ বন্ধুসকল আজিৰ ব্লগটোত ইমানেই আছিলে কি ক'লোঁ আৰু আই ডোণ্ট ন' মানে মই ডেইলি লাইফষ্টাইলৰ ব্লগ বনাবলৈ চেষ্টা কৰি আছোঁ মানে মই কি কৰোঁ ক'লৈ যাওঁ মানে মই নিজৰ কাৰণে বনাই আছোঁ আপোনালোককো অলপমান দেখাইছোঁ নিজে কি হৈছোঁ কি কৰিছোঁ মোৰ লাইফটোত কি চলি আছে গতিকে আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব তো আজিৰ ব্লগটোত ইমানেই বেলেগ এটা ভিডিঅ'ত লগ পাম বাই বাই